হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি ৰাতিপুৱা এনাইৰ ঘৰলৈ ওলালোঁ আৰু এইফালে এনাই আৰু ঋষানবী বেটি গৈ আছে আগত, আৰু এইগৰাকী আমাক ৰাস্তাত থ'বলৈ আহিছে। আৰু আমি এতিয়া মেইন ৰাস্তা পাই গ'লোহি আৰু এতিয়া বাছত উঠি আহি আছোঁ। আৰু আমাৰ ঋষানবী চাওকচোন, তাইৰ মুখখন কি যে কৰি আহিছে নহয়। আৰু ইহঁতে আহি পায়ে উৎপাত মানে। এইফালে আমাৰ এনাই কৰা ফুলনি বাৰীখন চাওকচোন, ইমানেই ধুনীয়া লাগিছে। একদম তলৰ পৰা ওপৰলৈকে ফুল লগাই দিছে, দেখিছেনে? আৰু ইমান ধুনীয়াকৈ এল'ভেৰা জোপা বাঢ়িছে, দেখিছেনে? কিমান ধুনীয়া লাগিছে ফুলবিলাক। আমাৰ এই টিকলু দুইজনীক চাওকচোন, ইমানেই উৎপাত কৰিছে নহয় দুইজনী লগ হৈ। আৰু হীৰাই মানে আমাৰ ঋষানবীক লগ পাই এৰিয়ে দিয়া নাই, ইমানেই খেলি ভাল পাইছে দুয়োজনী। আৰু সকলোবিলাক আনি দিছে, পুতলা আনি দিছে আৰু কি যে আনি দিয়া নাই। তাই মানে ইমানেই ফূৰ্তি পাইছে নহয়। আৰু আমাৰ ঋষানবীও চাওকচোন, ইমানেই উৎপাত কৰি আছে তাইও। আৰু এইফালে সকলোৱে ভাত পানী খালে, আমিও ভাত পানী খাই লওঁ। খাই বৈ ঋষানবীক আকৌ পলিঅ' খুৱাব নিয়াব লাগিব, যিহেতু আমি মা ঘৰত আছোঁহি। তাকে এনাইৰ ঘৰলৈ বুলি গুচি আহিলোঁ। আৰু এইফালে আমি গৈ আহিলোঁগৈ, আৰু এনাই এতিয়াহে আহিছে। আৰু এইফালে আমাৰ মামী আৰু ওচৰৰ এনাই, আৰু এইফালে মোৰ সৰুকালৰ লগৰী। তাই মানে ঘৰলৈ আজিহে আহিছে দেই, আৰু মই আছোঁ কাৰণে তাইও গুচি আহিলে ইয়ালৈকে বুলি। আৰু এতিয়া সকলোৱে চাহ তাহ খালোঁ, চাহ তাহ খাই সকলোৱে বহুত কথা পাতিলোঁ। এইফালে মোৰ সৰু মামী দেই, আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। আৰু সকলো ঘৰলৈ যাই পেলাই বহুত দেৰি হ'ল অহা, আৰু এতিয়া আমিও গৈ থাকোঁ। আৰু এইফালে এনাই বাবাই দিছে, আৰু ভিডিঅ'টো চাই থাকক। আৰু এইফালে এনাই ভিডিঅ' কৰিছোঁ বুলি জানো, ফটো মাৰিছোঁ বুলি ভাবি ওচৰলৈ আহিছে, আৰু এতিয়া মোক ফটো এটা মাৰা বুলি কৈছে। মই তাকে বোলো ফটো এটা মাৰি দিওঁ। আৰু আমিও সোনকালে ঘৰলৈ গৈ থাকোঁ। বাছলৈ ৰৈ নাথাকোঁ, সেইকাৰণে অ'টতে গুচি আহিলোঁ। বাছলৈ ৰৈ থাকিলে আন্ধাৰ হৈ যাব, যিহেতু ঋষানবীও আছে, ঠাণ্ডা পাব। আৰু এতিয়া আমি আহি পাই গ'লোহি। আৰু এই ৰাস্তাটো চিনি পাইছেনে? আৰু ঋষানবীৰ দেউতাক আৰু দাদাক আহিছে, কাৰণে আমিও সোনকালে গুচি আহিলোঁ। আৰু আহি পায়ে দেউতাকৰ ওচৰত চাওকচোন কেনেকৈ আছে তাই। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফ'ল' কৰি দিব। আজিলৈ বাই বাই, লাভ ইউ অল।